तामुलपुराव इउपिपिएल दलनि बाइक रेली खुंनो गोनां लकसभा बिसायख'थियाव इउपिपिएल बिजेपि आरो इजिपि जुथाइ हान्जानि बिजाथिखौ देरहाहोनो थाखाय बायदि हाबाफारि खुंबोदों। बेबायदिनो दिनै तामुलपुर जिल्लानि टिनिपुकुरि दुर्गा मन्दिरनिफ्राय गासै सा 300निबो बांसिन इउपिपिएल दलनि हेफाजाबगिरिफोरखौ लानानै मोनसे मटर साइकेल रेली खुंनाय जायो। सा 300निबो बांसिन इउपिपिएल दलनि हेफाजाबगिरिफ्रा बाहागो लानाय बे मटर साइकेल रेलीखौ बेखेवनानै होयो तामुलपुर विधानसभा बियाबनि एमएलए जलेन दैमारिया। বিপিএফক চাই থাকিব 2024 এমপি নিৰ্বাচনৰ পিছত আজি বিপিএফৰ যিখিনি শীৰ্ষ নেতা আছে শীৰ্ষ নেতাই লাহে লাহে ইউপিপিএলত যোগদান কৰিব। চন্দন ব্ৰহ্ম অহাৰ পিছত আপোনালোকে চাব হাগ্ৰামাৰ যিমান সক্ৰিয় তেওঁলোকৰ শীৰ্ষ নেতৃত্ব আছিল সকলোৱে এতিয়া ইউপিপিএলত যোগদান কৰিব। আৰু হাগ্ৰামাৰ কিবা বনচু বনাইছিলে বনচুৰ আজি প্ৰেচিডেণ্টবিলাকে ডিষ্ট্ৰিক্ট পৰ্যায়ৰ প্ৰেচিডেণ্টবিলাকে আজি ইউপিপিএলত যোগদান কৰি আছে। হাগ্ৰামা আহিলেতো একদম স্বাগতম জনাইছোঁ হাগ্ৰামা ডাঙৰীয়াক। ৰাজনীতিত একো ডাঙৰ কথা নহয়, হাগ্ৰামাৰ ডাঙৰীয়াই লাষ্টত লাগি ইউপিপিএলত যোগদান কৰিব পাৰে, কোনো ডাঙৰ কথা নহয়। হয়, ইয়াত থাকিব পাৰে যিহেতু সকলোৰে এটা অধিকাৰ আছে নিৰ্বাচনী প্ৰচাৰ কৰাটো। হাগ্ৰামা মহিলাৰ ডাঙৰীয়াও হয়তো নিজৰ ৰাজনীতিকভাৱে বা নিজৰ ৰাজনীতিক পাৰ্টিৰ কাৰণে প্ৰচাৰ চলিব পাৰে, এইটো ডাঙৰ কথা নহয়। আমাৰো ইয়াৰ নিৰ্বাচনী প্ৰচাৰ চলিব আৰু চলি আছে। আৰু ইয়াৰ ৰাইজে আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত ভাল পায়, আজি নিজে ওলাই আহিছে। ৰাইজে আজি ওলাই আহি প্ৰমোদ বড়ো ডাঙৰীয়াক সহায় কৰাৰ কাৰণে লগতে ইয়াত শান্তিৰ যি বাৰ্তা এইটো গ্ৰহণ কৰি এই অঞ্চলটো প্ৰমোদ বড়ো ডাঙৰীয়া হাতখন শক্তিশালী কৰাৰ কাৰণে আজি ইউপিপিএলৰ এই বাইক ৰেলীৰ যাত্ৰাত আজি দলে বলে ওলাই আহিছে। নিৰ্বাচনী প্ৰচাৰ অভিযোগ উঠাইছে যে ইউপিপিএল দলে আজি পইচাৰ প্ৰলোভন দিয়াৰ বাবে তেওঁলোকৰ মিটিঙত মানুহ কম হৈছে, আপোনালোকে আজি পইচা বিলাইছে? আমাৰ কোনো পইচা ইয়াত বিলাৱাৰ অভিযোগটো এইটো কোনো যুক্তিসংগত নহয়। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কাক পইচা বিলাইছে বিলা নাই আমাৰ হাতৰ তথ্য আছে, কিন্তু ইউপিপিএলে ইয়াত শান্তিৰ বাৰ্তা লৈ আহিছে। ইয়াত আমাৰ শান্তিটো মূল মন্ত্ৰ আৰু ইয়াত উন্নতিটো আমাৰ মূল মন্ত্ৰ। এইটো আজিৰ তাৰিখত আমাৰ প্ৰতিটো মিটিঙত মানুহ ওলাই আহিছে, নিজে নিজৰ ইচ্ছাৰে ওলাই আহিছে। ইয়াৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যোনটো কথা কৈছে এইটো ভেলুলেছ কথা। তেখেতৰ কথা মুখতো যাহা কথা আহে, গতিকে তেখেতে যাহা কথা কোৱা এজন ব্যক্তি হয়, ইয়াৰ কাৰণে এইটো কথা কোনো ভেলু নাই। আমাৰ এই আলিয়া গাঁও পঞ্চায়ত এই নতুনকৈ এই অঞ্চলটো আমাৰ বিটিআৰত অন্তৰ্ভুক্ত হৈছে আৰু ইয়াত আমাৰ বিটিআৰ অন্তৰ্ভুক্ত হৈছে যিহেতু আমি বিটিআৰ অঞ্চলত আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এটা শান্তিৰ বাতাবৰণ আমি সৃষ্টি কৰিব পাৰিছোঁ। গতিকে এই অঞ্চল নতুন অঞ্চল, এই অঞ্চলৰ এটা আমাৰ বাৰ্তা আৰু মেছেজ আমি ৰাইজক দিব বিচাৰিছোঁ যে বিটিআৰ অঞ্চল আজি শান্তিৰ অঞ্চল, বিটিআৰ অঞ্চল আজি উন্নয়নৰ অঞ্চল। আৰু ইয়াত ইমান বছৰ এই অঞ্চলত মানুহে ৰাজনীতিকভাৱে বঞ্চিত হৈ আছিল, উন্নয়নৰ দিশত বঞ্চিত হৈ আছিল। গতিকে এই বঞ্চিত হোৱা অঞ্চল আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমি ইয়াত উন্নয়নৰ দিশৰ লগতে শান্তিৰ বাৰ্তা আমি ইয়াত দিব বিচাৰিছোঁ। আৰু ইয়ে আজি ইয়াত শান্তিৰ বাৰ্তা লৈ আজি ইউপিপিএল দলে আজি ইয়াৰ ৰেলী আমি আৰম্ভ কৰিছোঁ।